Hello everyone, kumruk sudung Shristy pego waralakada kumruk sudung Shristy pego YouTube channel sabki. Supak lendong time kaitang kabo na. Nota 20 kabo. Domon straight kap gupom na lenna do. Jitu bhai do. Sapo video sa miskim mapo kala dute ka. Ge bhai. Gutil gudak supak tuyebo anine sa baro bezeng mota ma. Gupungebo. ওপৰত উঠিছোঁ আৰু এতিয়া বিউটি পাৰ্লাৰ পালোঁ আৰু একদম ৰকম গুপুলা কুললেই পাৰা কান আমাৰ চপা কুল্লো দং কুলিলা চ ফাইনেলি গুপু থাকব আৰু সব গায়েব চপা আৰু সব গাং গেলা তালা তো বুসা পায়ে আজগো তালা তো বুসা গেলা লঙ্কাটা দুয়ে নলো মপকে কালা দু চপা গুসা ডাকবো গুসা দুবো গুসাং গেলা চ Sekosite tani gupu mana ngo first ampai puna ngo first so ngo gigoro tak baro ingap gorgela gigor kupam na ngo gaga gortak so start kori maro Shristy pego Dejoni mor channel to subscribe korim boli naam to hudar kane moi naam to koi dilu etia matha satha dui meli first cream to loga bole etia baidoe mor soli phoniye ase ya logai kiman time thobo lagibo eta 20 মিনিট আমরা চেক করি 20 মিনিটের পিছত না এগুলো ওয়াশ করে দিন যদি না হয় আরো 20 মিনিট এতিয়া ফার্স্ট ক্রিমটো লগাই 1 ঘন্টা ৰাখি আকৌ ধুই আইৰণ মাৰিব লাগিব বুলি কৈছে তাৰ পিছত আইৰণ মাৰি আকৌ ক্রিম লগাব লাগিব এনে মোৰ চৰ্দি হৈ আছিল ঠাণ্ডাত মোৰ একদম অৱস্থা বেয়া হ'ব আৰু দাদাজনে ধুনিয়াকে ষ্ট্ৰেট কৰে দে ফার্স্ট ক্রিমটো লগাই এতিয়া ড্ৰায়াৰ কৰিছেগে মাথা ধোৱাই চমু দুভাৰ হৈ গ'ল মাথা ধোৱা একদম মানে জ্বৰত মৰিম যেন লাগিছে আৰু একদম ঠাণ্ডাত কপি গৈছে চুৱেটাৰো পিন্ধিব দিয়া নাই ক্ৰীম চিম লগাবলৈ অসুবিধা বুলি কয় কাৰণে চ' এতিয়া কি কৰিম আৰু উপায় নাই আহিছোঁ যেতিয়া কৰিব লাগিব আৰু সহ্য কৰিব লাগিব এতিয়া আইৰণ মাৰিছে আৰু একদম এতিয়াহে মজা লাগিছে এনে ঠাণ্ডা লাগিছিলে চ' আইৰণটো মাৰি অলপ গৰমটো পাইছোঁ সেইকাৰণে অলপ ভাল লাগিছে এতিয়া চুৱেটাৰো পিন্ধিলোঁ বেছি ঠাণ্ডা হোৱাৰ কাৰণে মই নেমানিলোঁ নিপিন্ধিবি বুলি কৈছিলে চ' ক্ৰীম চিম লগাবলৈ অসুবিধা বুলি কোৱাৰ কাৰণে হ'লেও মই পিন্ধিলোঁ আৰু উপায় নাই মোৰ জ্বৰত একদম নাক বন্ধ হৈছে আৰু উশাই ল'ব পৰা নাই চ' এতিয়া আইৰণ মাৰি আছে দাদাই আপোনালোকে মাতটো শুনি গমেই পাইছে চাগে ইমান মোৰ চৰ্দি হৈছে একদম মানে নাক বন্ধ হৈ অৱস্থা বেয়া হৈ গৈছে এতিয়া আইৰণ মাৰি হৈ গ'ল এতিয়া নেক্সট ক্ৰীমটো লগাইছে নেক্সট ক্ৰীমটো লগোৱাৰ পিছত 15-20 মিনিটমান ৰাখি আকৌ ধুই মেলি ড্ৰায়াৰ কৰিব তাৰপিছত ড্ৰায়াৰ কৰি ষ্ট্ৰেট কমপ্লিট হ'ব চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক নেক্সট ক্ৰীম লগাই এতিয়া কমপ্লিট হৈ গ'ল 15 মিনিট 20 মিনিট কমপ্লিট হোৱাৰ কাৰণে এতিয়া মাথা চাথা ধুই মেলি আকৌ ড্ৰায়াৰ কৰিছোগে ড্ৰায়াৰ কৰি কিনি এতিয়া কমপ্লিট হৈ যাব আৰু ফাইনেলি মোৰ ষ্ট্ৰেট কমপ্লিট হৈ গ'ল চ' ৰাতিপুৱা মই একো নোখোৱাকৈ আহিলোঁ চ' ঠাণ্ডা বতৰ ভাবিলোঁ গাহৰি মাংস আৰু লাই শাক বনাই খামগৈ বুলি ভাবিলোঁ ৰাতিপুৱাই কিনি থোৱা আছে চ' এতিয়া গৈ মেলি বনাই খামগৈ চ' সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ফাৰ্ষ্ট গাহৰিটো বইল কৰি লওঁ বইল কৰাৰ পিছতে মই বনাম এতিয়া লাই শাক ধুই মেলি ৰেডি কৰিছোঁ আৰু চ' এইফালে আদা নহৰু জলকীয়া চব ৰেডি হৈ গ'ল এতিয়া
মাংস বইল কৰি হৈ গ'ল। চ' এতিয়া ষ্টাৰ্ট কৰিম আৰু বনাবলৈ। চ' চাই দেখাওক আপোনালোকে। চ' মই মোৰ নিজৰ ষ্টাইলত বনাইছোঁ। মই পিঁয়াজৰ জেগাত নহৰু দিছোঁ আৰু কেইটামান মই কেঁচা জলকীয়া দিছোঁ। আপোনালোকে বেলেগ ষ্টাইলত খাব পাৰে, মই নিজৰ ষ্টাইলত চিম্পলকৈ বনাইছোঁ মই। এতিয়া মই মাংস দিছোঁ। মাংস গোটেই 1 কিলো বেছি আছে ঘৰত। আলহী আহিব বুলি কোৱাৰ কাৰণে দেউতাই অলপ বেছিকৈ আনিলে, নহ'লে ঘৰত মানুহ বেছি নাই। চ' মই গোটেই মাংসটো দি দিম, কিন্তু অলপ দিবলৈ অসুবিধা হোৱাৰ কাৰণে মই এতিয়া চবটো দি দিমগৈ। হালধি দিছোঁ। হালধি মই বেছি দিয়া নাই, হালধি বেছি দিলে লাই শাকত তিতা হয়, সেইকাৰণে বেছি দিয়া নাই মই। নতুন আলু কেইটামান দিছোঁ। নতুন আলু আৰু গাহৰি মাংস লাই শাক বহুত টেষ্টি হয়। সকলোৱে যদি খাই পাইছে এনেও গম পায়। যদি কোনোবা খোৱা নাই, মোৰ ষ্টাইলত বনাই খাই চাব, বহুত মজা হয়। এতিয়া মই দিম নিমখ। মই আগতে নিমখ দিয়া নাছিলোঁ, সেইকাৰণে মই এতিয়াহে নিমখটো দিছোঁ। গাহৰি মাংস ফ্ৰাই কৰোঁতে নিমখ কেতিয়াও মই নিদিওঁ, তেল বেছি ওলায়। এতিয়া মই ধুনীয়াকৈ দাখি থ'ম। আৰু সেইফালে আছে আদা, নহৰু, কেঁচা জলকীয়া আৰু জালুক, চব মিক্স কৰা আছে। লাই শাকটো নিদিয়াৰ আগতে মই আদা নহৰুবোৰ দিছোঁ। লাই শাকটো দিয়াৰ পিছত আদা নহৰু দিলে লাই শাকৰ গোন্ধটো পায়, কেঁচা কেঁচা গোন্ধটো পায়, সেইকাৰণে আগতে দিছোঁ মই। আদা নহৰু দিয়াৰ পিছত মই ধুনীয়াকৈ মিলাইছোঁ। মিলোৱাৰ পিছত মই 5 মিনিটৰ কাৰণে ৰাখি থ'ম, তাৰপিছতহে মই লাই শাকটো দিম। ফাইনেলি মোৰ এতিয়া চব্জি বনাই হৈ গ'ল। সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।